তোমাৰ প্ৰকৃত প্ৰতিযোগিতা কম্পিটিশ্যন কাৰ লগত? তোমাৰ কম্পিটিশ্যন বেলেগ মানুহৰ লগত নহয়। তোমাৰ কম্পিটিশ্যন হৈছে তোমাৰ প্ৰক্ৰেষ্টিনেশ্যন, যিকোনো কাম কৰিম বুলি যি থৈ দিয়াৰ অভ্যাস আছে। তোমাৰ অহংকাৰ, তুমি যি অস্বাস্থ্যকৰ খাদ্য আনহেল্ডি ফুড খোৱা, যিবোৰ জ্ঞান তুমি অৱহেলা কৰি আছা শিকিবলৈ। তোমাৰ যি শৃংখলাবদ্ধতাৰ ডিচিপ্লিনৰ অভাৱ, ডিষ্ট্ৰেকশ্যনছ, তোমাক যিবোৰ কামে মূল লক্ষ্যৰ পৰা আঁতৰাই ৰাখে। তোমাৰ যিবোৰ বেয়া অভ্যাস আছে, তোমাৰ নেগেটিভ বিহেভিয়াৰ, যিবোৰ নিষ্ক্ৰিয় ব্যৱহাৰ তুমি পুহি ৰাখিছা, তোমাৰ চেল্ফ ডাউট, আত্মবিশ্বাসৰ যি অভাৱ আছে, এইবোৰৰ লগত তোমাৰ আচল কম্পিটিশ্যন।